বন্ধুসকল নিশ্চয় ভালে আছে নহয়। মই জীৱন সন্ধান চেনেলটি আপোনালোকক পুনৰ এটা ভিডিঅ' দেখুৱাবলৈ আহিছোঁ। এই ভিডিঅ'টো আগত আপলোড কৰা আছিল, কিন্তু আজি সেই ভিডিঅ'টো পুনৰ বনাবলগীয়া হৈছে। ইয়াৰ কাৰণটো আপোনালোকক দেখুৱাই থাকিম, জনাই থাকিম। ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। মুগা পকিবলৈ এইদৰে তললৈ নামি আহিছে আৰু বৰষুণ বেছি হোৱাৰ বাবে মুগাবোৰ এতিয়া অকৰা হৈ আছে। অকৰা মানে কি আৰু আপোনালোকে জানে বৰষুণ বেছি হ'লে কি হ'ব লাগে। বন্ধুসকল, কেইদিনমানৰ আগতে আপোনালোকক এটা ভিডিঅ' দেখুৱাইছিলোঁ ঢকুৱাখানাত মুগা পোহাৰ বিষয়ে। যিহেতু এতিয়া মুগা পকিবৰ হৈছে, কিন্তু তামাম বৰষুণ দিছে। বৰষুণ দিলেনো মুগাৰ কি হয় আজি সুধিবলৈ পুনৰ এই কপালত মই এটাই খাই আছে মাৰিলে। এইজনে আছিল নৰেশ জৈন। মই এতিয়া পুনৰ আপোনালোকক দেখুৱাবলৈ আহিছোঁ তেওঁৰ মুগা কি হৈছে। তেওঁ কৈছিলে কেইদিনমানৰ পাছত পকিব আৰু তামাম এতিয়া বৰষুণ দি আছে, বৰষুণৰ ছিজন যিহেতু অলপ পকিছে বোলে, কিন্তু কেনেকুৱা হৈছে কি কথা তেওঁৰ ওচৰলৈ মই এতিয়া আহিছোঁ। তেওঁ এতিয়া আপোনালোকক সকলো বিৱৰি ক'ব। এতিয়া বৰষুণ এনি টাইম পৰি আছে। হয়, এতিয়া বৰষুণৰ পৰা ইহঁতে ওপৰৰ পৰা তলত নামিব পৰা নাই। হয়, তাৰপিছত এতিয়া অকণমান বৰষুণটো এৰিছে, সেইকাৰণে তললৈ আহি এইখিনি জমা লৈছে। এইখিনি আজি ৰাতি পকিব। তাৰপিছত মুগা এই বৰষুণত লোকচান হৈ গৈছে। এইখিনি আজি পকিব নেকি? এইখিনি আজি পকিব। এইখিনি সেইকাৰণে তলত নামিবৰ কাৰণে এইটো সুবিধা এটা দি থওঁ। এনেকুৱা তেতিয়া নিজে ওলাই গুচি আহি ইয়াত জমা লৈ থাকে। হয় নেকি? এতিয়া আপোনাক এটাই কথা সুধিছোঁ, আগতকৈ নহ'লে এবাৰ আপোনাৰ মুগাটো এনেই অলপ বেছিকৈ পাৰিছে বুলি ভাবিছেনে, নে অলপ কমিবনে? এতিয়া যিহেতু এতিয়া বৰষুণৰ বতৰ হয় নাই, যদি আপোনালোকৰ এটা এনেই অনুমান থাকে নহয়। অনুমানটো হৈছে এতিয়া বৰষুণত প্ৰায় মোৰ বহুতেই লোকচান হৈ গৈছে, বহুতে মৰি গৈছে। এইখিনি আপুনি এইখিনি চাব পাৰিব, এইখিনি গোটেই মৰি গ'ল। সেই বৰষুণটো বেছিকৈ দিলে যে সেইকাৰণে গেলি গৈছে, বেছি হৈ গ'ল বৰষুণটো। সেইটো কাৰণে যিমান পাবলগীয়া আছিলে এইটো নাপালোঁ, ইমান নাপাম। অকণমান লোকচান হয় আৰু বেছি লোকচান নহ'লেও। হয়, তেওঁ কৈছে যিহেতু আগতে বহুতেই পায়, কিন্তু 100% পায় বুলি ক'ব পাৰে, কিন্তু এতিয়া 100 কি হয়তো 50% নাপাব, 50% নোপোৱাৰ চান্স আছে বৰষুণটো বেছি হোৱাৰ বাবে। আপোনালোকক মুগাবোৰ এতিয়া বৰ্তমান কি হৈ আছে, বৰষুণ বেছি হ'লে বোলে মুগাই পানী খায়, আৰু মুগাই পানী খোৱাৰ ফলত মুগাবোৰ ওপৰৰ পৰা পৰি যায়, আৰু পৰি যোৱাৰ লগে তেওঁ মৰি থাকে। সেইকাৰণে আপোনালোকক মুগাবোৰনো কেনেকৈ মৰি আছে আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এইদৰে বৰষুণ বেছি হোৱাৰ ফলত পানী বেছিকৈ খাই এইদৰে পৰি মৰি আছে। এইবোৰ এতিয়া মৰিছে। এইবোৰ যদি বাঁহ সজাহেঁতেন, যিটো মুগা হোৱাহেঁতেন, ইয়াৰ দাম 3 টকা 4 টকা, কঠীয়াকৈ নিয়াবোৰ 5 টকা হয়। যদি 1000 হয় 5000 হয়। চাওকচোন এতিয়া কিমান বৰষুণৰ ফলত মুগা খহি পৰিছে। গছ হ'লে আহি আছোঁ, আন এজোপা গছত বহুত মুগা মৰি আছে বোলে, সেইকাৰণে মই চাব আহিছোঁ। আপোনালোকে চাই থাককচোন কিমান মুগা মৰিছে, কি কথা আৰু কেনেকৈ মৰিছে। এই মুগাবোৰ এতিয়া পকিবলৈ তললৈ আহি আছে। গধূলি হোৱাৰ লগে লগে পকিব বুলি মালিকে ধৰিব। নৰেশ জৈন ঢকুৱাখানাৰ যুৱক হয়। তেওঁ মুগা পালনৰ ক'ব গ'লে বহুত অভিজ্ঞ আছিল, কিন্তু বতৰৰ যিহেতু এতিয়া বাৰিষা বতৰ আৰু তামাম বৰষুণ দিয়াৰ বাবে বহুতো মুগা মৰিছে। তেওঁ এতিয়া কপালৰ ঘাম মাটিত পেলোৱা কোনো অৰ্থ নাথাকিল, আৰু তেওঁ মনত বহুত দুখ পাইছে। প্ৰত্যেক বছৰে তেওঁ যদি 100%ত কমেও 90% তেওঁ ছাকচেছ হৈছিল, সফল হৈছিল। এতিয়া কিন্তু 30% সফল হোৱা নাই বুলি তেওঁ নিজকে অনুমান কৰিছে, আৰু এতিয়া মুগাবোৰ তললৈ নামি আহিছে। বৰষুণটো বেছি হোৱাৰ কাৰণে অলপ মুগা পকিবলৈ অলপ অসুবিধা পাইছে, আৰু ওপৰৰ পৰা পৰি এইদৰে মৰিছে। এইটো মৰি আছে নি? এইটো জীয়াই আছে। এইবোৰ চব অকৰা হৈ আছে যে, এইবিলাক আজি এইখিনি পকিব, এইটো এইটো মৰিব। আৰু তাৰপিছত এইটো কেনেকৈ ওলমাই আছে, মৰিব। আৰু এইটো ছাল এৰি গ'ল, ওলমি আছে, ডাইৰেক্ট কেনেকৈ পৰিব আৰু এনেকৈ। এইজনে হৈছে নৰেশ জৈন বুলি জানেই। যিহেতু এতিয়া বৰষুণৰ সেই বতৰত অলপ মুগা ডেমেজ হৈছে,
আৰু আপোনালোকক আজি সৰু এটা ভিডিঅ' দেখুৱাব আহিলোঁ যদি ভিডিঅ'টো ভাল পায় আপুনি লাইক কৰিব যদি মোৰ চেনেলটো আপুনি নতুনকৈ চাই আছে জীৱন সন্ধান চেনেললৈ আপুনি ছাবস্ক্ৰাইব কৰিব যিহেতু এনেকুৱা ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম বুলি মই আশা ৰাখিছোঁ জয় অসম জয়